নমস্কাৰ বন্ধু বান্ধৱীসকল, পল্লৱী কালেকশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ আজি এটা দহি বটাৰ ভিডিঅ'। দহি কেনেকৈ বাটিব পাৰি আৰু সহজতে মই কেনেকৈ দহি বাটো আজি আপোনালোকক দেখুৱাম। মোৰ এইযোৰ কাপোৰযোৰত দুটা ৰঙৰ ফুল আছে। সেইকাৰণে মই দুটা ৰঙৰে দহি গুঠিছোঁ। ইতিমধ্যে মই ইমানখিনি দহি গুঠিলোঁ। এতিয়া যিখিনি জেগা বাকী আছে সেইখিনিত মই দহি গুঠি আপোনালোকক দেখুৱাম। দহি গুঠিবলৈ প্ৰথমতে মই সূতাখিনি ববিনত এইদৰে ঘূৰাই লৈছোঁ। ফুলটোৰ ৰঙৰে দুটা গুলি লৈছোঁ। ফুলটোৰ ৰঙৰ দুটা গুলি লৈছোঁ আৰু দুটা বেজি লৈছোঁ। আৰু এই সূতাখিনি মই এইদৰে ববিনটোৰ পৰা এইদৰে এনেকৈ ইয়ালৈ লৈ লৈছোঁ। আপোনালোকে দীঘল বহী এখন বা যিকোনো খুঁটিত লৈও কৰিব পাৰে গোটোৱা কামটো। আৰু লগতে এখন কেঁচি লৈছোঁ। দহিখিনি যিমানটো ডাঠ কৰিম সিমানটো জোখত মই সূতাখিনি লৈছোঁ। মুঠাটো শকত কৰা আৰু ক্ষীণ কৰাটো আপোনালোকৰ কথা। শকত কৰোঁ বুলি ভাবিলে অকণমান সৰহকৈ ল'ব, আৰু যদি ক্ষীণ কৰোঁ বুলি ভাবে তেতিয়া সূতাখিনি অলপ কমকৈ ল'লেও হয়। সেইটো আপোনালোকে নিজৰ জোখত লৈ ল'ব পাৰে। আহক এতিয়া কেনেকৈ দহি গুঠোঁ চাওঁ। দৰে তলেদি ভৰাই দিলোঁ। মই এইটো এতিয়া ইয়াত লাহেকৈ প্ৰথম গাঁঠিটো লাহেকৈ দিছোঁ। মই 5টা গাঁঠি দিম। 5টা গাঁঠি দিলে দহিটো অকণমান লৰি থাকে, তেতিয়া দেখিবলৈ ভাল লাগে। 5টা গাঁঠি দিলোঁ মই। এডাল ইফালেদি দি ইয়াতো এতিয়া মই জোৰকৈ 3টা গাঁঠি দিম। এই 3টা গাঁঠি দিলোঁ। 3টা গাঁঠি দি এইডাল ধুনীয়াকৈ এনেকৈ ধৰি লাহেকৈ তলেদি মই বেজিটো ভৰাই দিলোঁ। ভৰাই ছাইডৰ সূতাডালেদি এইদৰে গাঁঠি এটা দি দিলোঁ। বেজিটো লগাই ল'লে গাঁঠিটো দিবলৈ সহজ হয়। সেইকাৰণে মই বেজিটো লগাই লৈছোঁ। সকলোৱে বেলেগ বেলেগ ধৰণে দহি বাটে, মই এইদৰে বাটিছোঁ। এতিয়া মই এই গাঁঠিটোৰ মাজেদি সূতাডাল এইদৰে সৰকাই আনিলোঁ। মই সমান জোখত দহিটো ৰাখি এইখিনি সূতাটো কাটি দিলোঁ। এইদৰে মোৰ গোটেই চাদৰখন দহি বটা হৈ গ'ল। চাদৰখন কেনেকুৱা লাগিছে আপোনালোকে জনাব, আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।